তোমাক আজি বেজি দিব হয়নে তোমাক বেজি দিব হয় না বেজি ল'বা না ক'ত ক'ত বেজি দিব ইয়াত কান্দু নিদিবা দে কান্দু নিদিবা দে কান্দু নিদিবা দে অমা কান্দু নিদিবা দে কান্দু দিবা নেকি কান্দু নিদিবা আমাৰ মনো ডাঙৰ হৈ গৈছে না ও আমাৰ মনো আজি 1.5 মহীয়া বেজি পাব ও আমাৰ মনো আৰু মই আজি দুটা একেলগে আহিছে বাৰু আমাৰ ভিডিঅ'টো এন্ট্ৰি মাৰিছে তো আজি ভিডিঅ'টো কি হয় কি নহয় দেখাই থাকিম আপোনালোকক আৰু আজি আমাৰ মনুৰ আছে 1.5 মহীয়া বেজি তো কি হয় কি নহয় দেখাই থাকিম তো চাৰিব মনো তুমি কিবা ক'বা নেকি তুমি কিবা ক'বা না ক'বা নেকি তুমি কিবা নোকোৱা কৈ দিয়া কিবা কৈ দিয়া তাইৰ গাটো ইমান ঠিক নহয় তাইৰ অলপ জ্বৰ হৈছে চৰ্দি ভাৱ হৈছে তথাপিতো আজি বেজি দিব লাগিব কি হয় বা দিয়ে বা নিদিয়ে নাজানো বেজি তো মাতিছে তো যাম কি হয় কি নহয় দেখাই আৰু ৰাতিপুৱা এতিয়া চাহ পানী খাই ল'লোঁ তো এতিয়া ভাত পানী খাই আমি লাহে ধীৰে যাম তো কিবা কৈ দিবা তুমি নোকোৱা তুমি নোকোৱা নেকি সেই গাইজ ভালনে সকলোৰে আজি আমি আজি দুটাই মানে ভিডিঅ' কৰিব ওলাইছে আৰম্ভ কৰিছোঁ ভিডিঅ'টো তো আপোনালোকৰ খবৰ ভালনে জনাবচোন আৰু আমাৰ খবৰ প্ৰায় ভালে তো মোৰ অলপ গাটো বেয়া বাৰু সেইটো কথা কিন্তু খবৰ ভালে আৰু আমাৰ মাজলৈ আহিছে এজনী মাজনী মইনা মানে আহিছে আমাৰ মাজলৈ তো ভিডিঅ'টো আপোনালোকক ষ্টাৰ্ট কৰিছে তো কি হয় কি নহয় আপোনালোকক দেখাই থাকিম আৰু আজি আমাৰ মুনুৰ আছে 1.5 মহীয়া বেজিটো তো আৰু আমি বহি আছোঁ মানে এতিয়া ৰ'দত তাই প্ৰায় টোপনি গ'ল চাওক তাই টোপনি গ'ল আৰু মই ৰ'দত বহি আছোঁ তাইক ৰ'দত লৈছোঁ ৰাতিপুৱাৰ এই ৰ'দটো গাত লগাব পালে ভাল মাজে মাজে লগাওঁ বাৰু তাইক ডি ভিটামিন পায় তো শিশুৰ কাৰণে বহুত জৰুৰী এই ৰ'দটো তো প্ৰায় লগাওঁৱে কেতিয়াবা মই লওঁ তাৰপিছত আৰু ঘৰৰ অন্যান্য সদস্যবিলাকে লয় বাৰু তো এতিয়া আৰু আমাৰ ধান মেলি দিছে আৰু ৰ'দটো দেখিছেনে ৰ'দটো ওলাইছে আৰু ইমান বতৰ ঠিক নহয় বতৰটো সেমেকা তথাপি লৈছে তাই টোপনি গ'ল তো মাও টোপনি গ'ল আৰু তাইক আজি বেজি দিব তাইৰ অৱস্থা আজি কি হ'ব মই নাজানো তো কি হয় কি নহয় দেখাই থাকিম তো চাই থাকিব তো ৰাতিপুৱা ভাত পানীখিনি খোৱা নাই বাৰু এতিয়া খাম চাহ তাহখিনি খাই ল'লোঁ তো কি হয় কি নহয় দেখাই থাকিম তো আপোনালোক চাই থাকিব আৰু ঠিকে আছে তো পাছত কি হয় ভেকচিন লোৱাৰ পাছত অৱস্থা কি হয় আপোনালোকক দেখাম বাৰু তাইৰ অৱস্থা কাঢ়ি ল'ব জানো বহুত বিষাই কয় মানুহে তো কি আৰু ইমান অভিজ্ঞতাও নাই এবাৰ ফাৰ্ষ্ট যিহেতু তো কি হয় কি নহয় দেখাই থাকিম তো আজি চাই থাকক ভিডিঅ'টো পোৱালিৰ লগত কি কৰোঁ কি নকৰোঁ তো চব দেখাই থাকিম আপোনালোকক তো আজি ভিডিঅ'টো আজি মোৰ ফাৰ্ষ্ট ভিডিঅ'টো ওলাইছে তো কি হয় কি নহয় দেখাই থাকিম আৰু ভিডিঅ'টো শেষলৈ চাব বুলি আশা কৰিলোঁ আৰু যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দিয়ক তাইক ৰ'দত লৈ থাকোঁতে ইমান ধুনীয়াকৈ টোপনি গ'ল এতিয়া চাওক চকু মেলা মোজা এইটো কেনেকুৱা বদমাচি আকৌ তোমাৰ এইটো কেনেকুৱা বদমাচি তোমাৰ টোপনি নাই নেকি টোপনি নাই তোমাৰ ধুনীয়াকৈ হামুদি দিয়া টোপনি লাগি আছে তাইৰ আৰু এইটো তাইৰ মই অনলাইনৰ পৰা লৈছিলোঁ এইখিনি গোটেইখিনি এইখিনি তাইৰ বেডশ্বীটটো মানে কি অনলাইনৰ পৰা লোৱা হৈছিলে মিছ'ৰ পৰা ধুনীয়া প্ৰডাক্ট আহিছে আৰু তাইক খুৱাই থৈ দিলোঁ মানে মনে লাহে যাব লাগিব আৰু আপোনালোকেতো বাচ্চা কেনেকৈ খুৱাই থয় এইটো মানে ক'ব গ'লে কিমান ডাঙৰ এইটো অভিজ্ঞতা হ'ব লাগিব চাওকচোন ইয়াত খুৱাই থৈ দিছোঁ A few moments later. ফটা মাৰিব লাগে কান্দু নিদিবা দে কান্দু নিদিবা দে ধুনুকে বেজি ল'ব লাগিব ন মা বেজি ল'ব লাগিব দে মা ধুনু মনু গুড গাৰ্ল
ফাইনেলি মোৰ লোৱা হৈ গ'ল আৰু এতিয়া আমি যাব ওলাইছোঁ মুনু কি অৱস্থা কৰে নাজানো চ' মোৰ অকলে ভয় লাগে তো মাকৰ লগত লৈছোঁ তো মা আৰু মই যাব ওলাইছোঁ মই ৰেডি হৈছোঁ তো আৰু এয়া মুনুৰ কাগজ লৈছোঁ সেইখিনি আৰু ইহঁতৰ মাক যাব ইহঁতৰো মানে এজনী মইনা হৈছে ইহঁতৰ তাইৰ ভণ্টি তো তাই আৰু মই তাই মোক নিব আহিছে সিহঁতৰ মাক যাব তো আমি গৈ আছোঁ এতিয়া খোজকাঢ়ি ৰ'দ দিছে সাংঘাতিক ৰ'দ দিছে এতিয়া চাৰি কেজি 900 5 কেজি হোৱা নাই তাই জন্মটো কম আছিল নে অলপ 2 কেজি পাইছোঁ হাঁহিছে না কি মিঠা দিব এইজনে হাঁহিৰ পৰা কান্দা ওলাই যাব দিছে হাঁহিৰ পৰা কান্দা ওলাই যাব এইজনে হাঁহিৰ পৰা কান্দা ওলাই যাব এইজনে হয় না নাকান্দবা দে নাকান্দবা দে এই সোৱাদটো ওলাই দিয়কচোন এইখন তাই দিগন্ত ৰাপি দিগন্তই ডাঙৰ ডাঙৰ মিঠাই দুখুৱালেহে মছলা পাব মাত্ৰ পাৰা আমি মিঠাই আমাৰ মুনু ক'ব লাগে আমার মনে তোমার ভাইনি ও মা মগ এইটো গুদমটো খুলে নাই এই ভুলিয়া পিটু কি কৰি আছে ঠাণ্ডা লাগছি না হাতখান কষে কষে নাই ঠাণ্ডা লাগছি ঠাণ্ডা লাগছি গরমে গরমে আহি ঠাণ্ডা লাগছি হাতে দিম রে মই বাসা হাতে লাগে দিম এত ধরো সিধা আমি মামা ভেজা মিঠাই খাম কাজি খাম তাই না নাগানে মা মা বিষাই তাইৰ ভৰিটো এইখন ভৰিত দিছে এইখন ভৰিত এইটো ভৰিৰ বেজিটো আজি নাপালোঁ মানে দিলে শেষ হৈছে বোলে আৰু ইয়াৰ হাতত দিছে মা নাকান্দে মা ভাল হৈ যাব তাই অলপ টাইম খুৱাই থলোঁ এতিয়া মানে তাই উঠিছে এতিয়া তাইক অলপ লওঁ বহুত বেছি বিষাইছে আৰু তাই যেতিয়া মানে বেজিটো দিছে তো আমাৰো বহুত বেয়া লাগিলে আৰু মা গৈছিলে মোৰ শাহুমাৰ লগত গৈছিলে মাৰো বহুত বেছিয়ে বেয়া লাগিলে নাজানো আমাৰ বেজি দিলে কেনেকুৱা লাগে আৰু সৰু বাচ্চা এটাক বেজি দিলে কেনেকুৱা লাগে তো বহুত বেয়া লাগিছে মই ঔষধ খাই দিছোঁ সেইকাৰণে মই কান্দো দিয়া নাই হয়নে মা সেইকাৰণে মই কান্দো দিয়া নাই মই ঔষধ খাই দিছোঁ যে সেইকাৰণে কান্দো দিয়া নাই ন মা ন হাঁহি দিলে হাঁহি আছেই যাবে এইখিনি চাম তো হাই গাইজ তো আজি হৈছে নেক্সট মৰ্ণিং কালি মানে ভিডিঅ'টো খতম কৰা নহ'ল তাই ৰাতি বেছি ডিষ্টাৰ্ব নিদিলে মানুহে চবেই কয় মানে বহুত ডিষ্টাৰ্ব দিয়ে কিন্তু আমাৰ তাই তেনেকুৱা কৰা নাই ইমান ডিষ্টাৰ্ব দিয়া নাই মানে তো সেইখিনিয়ে আৰু আমাৰ তাই এতিয়াও হাঁহিয়ে আছে মানে তোমাৰ বেজি বিষোৱা নাই ন বিষাইছে অলপ বিষাইছে অলপ কান্দিছে মানে কিন্তু তাই ৰাতি বিৰাট জ্বৰ উঠিছে কিন্তু বিষটো তাই ক'ব পৰা নাই ইমান ডিষ্টাৰ্ব দিয়া নাই মানে হয় না কুখলক হমা তো এতিয়া আমাৰ মাক গুড মৰ্ণিং দিব ৰাতিপুৱা উঠিছেহে হয় না গুড মৰ্ণিং কৈ দিয়া গুড মৰ্ণিং হৈছে মোৰ বাৰ্থডে তো আজিৰ পৰা মই 23 বছৰত ভৰি দিলোঁ তো কি হয় কি নহয় দেখাই থাকিম কালি ভিডিঅ'টো খতম কৰা নহ'ল তো আজি দেখাই থাকিম কি হয় কি নহয় আৰু এতিয়া ৰাতিপুৱাৰ পৰাই আৰম্ভ কৰিছোঁ তো আজি কামৰ ব্যস্ততাৰ মাজত মানে দেখাব নোৱাৰোঁৱে তো তথাপিতো ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ চাই থাকিম গা বেয়া তোমাৰ গা বেয়া তাই গা বেয়া হৈছে পূৰা মানে জ্বৰ উঠিছে জ্বৰ বিষ উঠিছে কিজানি তাইক পূৰা শুৱাই থৈ দিছোঁ উঠোৱা নাই আৰু তাইৰ কাপোৰটো চেঞ্জ কৰি দিয়া নাই মানে দুখ পাব বুলি মোৰ ভয় লাগি আছে মা
চকু মেলি দিয়া মা চকু মেলি দিয়া ভাল পাই যাবা ন আজি ভাল পাই যাবা ন মা ডিষ্টাৰ্ব দিয়া নাই যদিও মানে তাইৰ গাটো খুবেই বেয়া জ্বৰ উঠি আছে বিৰাট কিন্তু তাইক ঔষধ খুৱাই দিছিলোঁ তাৰ পৰা আমি য'ত মেডিকেলত গৈছিলোঁ তাত আমাক পেৰাচিটামল কিবা সেনেকুৱা দিছে ঔষধ এটা দিছিলে 4টো খুৱাই দিব লাগে তো সেইটো খুৱাই দিছোঁ অলপ ভাল পাইছে ৰাতি আৰু এতিয়া খোৱা হোৱা নাই আৰু যদি বেছিকৈ জ্বৰ উঠে মানে সেইটো খুৱাই দিম আৰু আমি য'ত মানে চাব চেণ্টাৰত গৈছিলোঁ তাত ধুনীয়াকৈ বুজাই দিছে কি কৰিব লাগে কি কৰিব নালাগে আৰু ঠাণ্ডা পানীৰে সেক দিব দিছে মানে গৰম পানী লগাব হাক দিছে তাত বেজি দিয়া ঠাইখিনিত আৰু বহুতেই জানে হয়তো কি কৰিব লাগে আমি ফাৰ্ষ্ট অভিজ্ঞতা সেইকাৰণে কৈছোঁ ফাৰ্ষ্ট অভিজ্ঞতাৰ মহিলাৰ যেতিয়া মাতৃ হ'বলৈ গৈ আছে সিহঁতক কৈছোঁ মানে আৰু সিহঁতক যাতে চাব চেণ্টাৰৰ যিবিলাক থাকে নাৰ্ছ হওক যিবিলাক বিষয় থাকে সিহঁতেও যাতে ভালদৰে বুজাই কয় নহ'লে ভয় খাব লগা নহয় যাতে নতুন মাতৃসকলৰ আমাৰ ঠিক এনেকুৱা ভয় খাব লগা নাই হোৱা আমাক ধুনীয়াকৈ বুজাই দিছে কি কৰিব লাগে কি কৰিব লগা নাই মানে এইখিনি তো তাইৰ অলপ গাটো বেয়া আৰু এইখিনি হ'ব বুলিয়ে কৈছে তো এইখিনি দিছোঁ কি হয় কি নহয় আৰু আজি অলপ ভাল পাব কিন্তু তাইৰ বিষাই আছে কিজানি আৰু জ্বৰ উঠিছে সেইকাৰণে তাই এনেকুৱা কৈ আছে তো কি হয় কি নহয় দেখা দেখিম আৰু আজি হৈছে মোৰ বাৰ্থডে তো 23 বছৰত মই ভৰি দিলোঁ তো কি কৰিম সন্ধিয়ালৈকে দেখাই দেখিম বাৰু ইমান নহয় অলপমান ভাবিছোঁ তো চাই থাকিব আমাৰ ওচৰত এটা মানে শিৱ মন্দিৰ আছে তাত দিম বুলি ভাবিছোঁ আৰু চাই থাকিব দিয়ক A few moments later. আৰু মোৰ ভাত পানীখিনি বনোৱা হৈ গ'ল বহি পিনে এতিয়া মুনুক লৈ আছোঁ তাইৰ গা খুবেই বেয়া কালি বিশেষ জ্বৰ নুঠিলে কিন্তু আজি বহুখিনি জ্বৰ উঠিলে তো সেইকাৰণে তাইক লৈ আছোঁ আৰু কালি খোৱা দৰৱটো আজিও খুৱাই দিলোঁ কিজানি ভাল হয় সেইকাৰণে আৰু তাইৰ কফ চলি আছে কফটো ইমান ঠিক ভাল পোৱা নাই এবাৰ কফটো মানে গলাই নিলোঁ ওলোৱা হোৱা নাই এতিয়া বেলেগ এজন ডক্তৰৰ হতুৱাই দেখাব লাগিব কিন্তু এতিয়া তাইৰ গা খুব বেয়া হৈছে তাইক লৈ আছোঁ অলপ ৰ'দত বিশেষ কি ক'ম আৰু ল'ৰা ছোৱালীৰ বেমাৰ হ'লে কেনেকুৱা হয় সেইটো ফাৰ্ষ্ট উপলব্ধি কৰিছোঁ মাতৃ হিচাপত মানে বেয়া মন বেয়া কৰিছে এতিয়া অলপ হাঁহিছিল মা হাঁহি দি আছোঁ তোমাৰ এতিয়াহে মই হাঁহি দেখিছোঁ মা তোমাৰ এতিয়াহে হাঁহি দেখিছোঁ ন আমাৰ মুনু এতিয়াহে হাঁহি দিছে ওলমিনি হাঁহি দিছে তাইৰ বেমাৰ হৈ থাকিলেও মানে হাঁহিব নেৰে মানে হয় তোমাৰ বেমাৰ হ'লেও হাঁহিব নেৰা ন মা হাঁহিব লাগে আমি মন্দিৰৰ পৰা আহি পাই গ'লোঁ মন্দিৰত মানে প্ৰসাদ চসাদ দিয়া হ'ল কিবা কিবি অলপ আৰু দিয়া হ'ল আৰু এতিয়া মই মইনাৰ লগত শুই আছোঁ তাই ভাল পাই গ'ল হয়নে মা তুমি ভাল পাই গ'লা ন আৰু আজিৰ ভিডিঅ'টো ইমানতে আছিলে যদি ভিডিঅ'টো ভাল পালে তেনে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আজিলৈ বাই বাই লাভ ইউ অল কৈ দিয়া লাভ ইউ অল আৰু আমি নতুন এটা ভিডিঅ'ৰ সৈতে আহি আছিলোঁ বাই